নমস্কাৰ এই মুহূৰ্তত জনাইছো 2022 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা সুখবৰ। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়বাৰৰ ফাইনেল পৰীক্ষাৰ ৰিজাল্ট মে মাহত ঘোষণা হ'ব। তাৰে মাজতে বহিছোৱাৰ কাম-কাজ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ দিশলৈ গতি কৰিছে। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কৈছে যে এইবাৰ 99% ছাত্ৰ-ছাত্ৰীয়ে পাছ হ'ব নেকি আৰু ফেল নকৰে। এই বিষয়ে যিহেতু ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষাত কিমান মাৰ্ক পালে, কি ডিভিজন পাব, সবিশেষ আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে সকলো ছাত্ৰ-ছাত্ৰীয়ে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই থাকিবা। আৰু আমাৰ চেনেলটোত যদি তোমালোকে নতুনকৈ আহিছা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ নিত্য সদায় ভিডিঅ'সমূহ পাই থাকিবলৈ। আৰু তোমালোকে এই ভিডিঅ'টো সকলো তোমাৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়ে গম পায়। গতিকে সকলোৱে মনোযোগেৰে ভিডিঅ'টো চাই থাকা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে যে এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়বাৰ ফাইনেল পৰীক্ষাত কিমান মাৰ্ক পালে, কি ডিভিজন পাব। যিহেতু মেট্ৰিক পৰীক্ষাৰ সিলেবাস কমাই দিয়া হৈছিল 40%, এই 60% পৰীক্ষা হৈছিল। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাবি আছে যে এইবাৰ মেট্ৰিক পৰীক্ষাৰ যিসমূহ ডিভিজন, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন সলনি হ'ব নেকি। কিন্তু ছাত্ৰ-ছাত্ৰীসকল কোনো সলনি নহয়। এতিয়ালৈকে কোনো সেৱা বৰ্ডৰ তৰফৰ পৰা এনেকুৱা জাননী দিয়া হোৱা নাই। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰিছিল যে পাঠ্যক্ৰম যিহেতু মেট্ৰিক পৰীক্ষাত কমা হৈছিল কিন্তু ডিভিজনৰ কোনো সাল সলনি হ'ব নেকি। কোনো সলনি নহয়, কাৰণ সেইটো 100% ধৰি লোৱা হৈছে আৰু সেই 100%ৰ পৰা এনেকৈ মাৰ্কবিলাক দিয়া হ'ব। তাৰপিছত বহিছোৱাৰ কাম-কাজ ইতিমধ্যে সমাপ্ত হ'বলৈ গৈ আছে, কাৰণ মে মাহত ৰিজাল্টটো দিব। আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধিছিল কমেণ্ট বক্সত যে 99% পাছ হ'ব নেকি এই বছৰ। কিন্তু 99% পাছ নহয়। যোৱা বছৰ যেনেকৈ ফেল কৰিছিল এইবছৰো এনেকৈ ফেল কৰিব, এনেকুৱা সংখ্যা বাঢ়ি থাকিব। আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন কৰিছিল যে মেট্ৰিক হাই ছেকেণ্ডেৰী ৰিজাল্টৰ তাৰিখ কেতিয়া ঘোষণা কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যেতিয়া বহীটো সম্পূৰ্ণ চোৱা কমপ্লিট হ'ব তেতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ ৰিজাল্ট ঘোষণাৰ যিটো তাৰিখ, যিদিনা পৰীক্ষাৰ ৰিজাল্টটো দিব সেই ৰিজাল্টৰ তাৰিখটো ঘোষণা কৰিব বৰ্ডৰ তৰফৰ পৰা। এতিয়ালৈকে ঘোষণা কৰা নাই কোন তাৰিখে দিয়া হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়বাৰৰ ফাইনেল পৰীক্ষা, কিন্তু মে মাহত দিয়া হ'ব সেইটো খাটাংবোৰে স্পষ্ট কৰি দিছে সেৱা বৰ্ডৰ তৰফৰ পৰা।